অসমৰ ইলোৰা খ্যাত দুগ্ধনাথ গুহালৈ ৰাস্তা। আহিব ইয়াত ঘূৰিব আহিব, ভাল পাব। ধুনীয়া ৰাস্তা, ব্ৰহ্মপুত্ৰৰ একদম ওচৰত এইখন ব্ৰহ্মপুত্ৰ। ইয়াৰ পৰা পৰিলে ব্ৰহ্মপুত্ৰতে পৰিম আমি। নৰনাৰায়ণ সেতু, ধুনীয়া ৰাস্তা, ব্ৰহ্মপুত্ৰ। দেখিছে নৰনাৰায়ণ সেতুখন, আৰু নৰনাৰায়ণ সেতুৰ একেবাৰে ওচৰত গুহাবিলাক আছে। যোগী খোপা, যাৰ কাৰণে নামটো যোগী খোপা হৈছে। ইয়াত আহক, আহিলে দেখিব। নামা দিয়ে যাম। বিছে উঠিল কিন্তু কিয় শিলে শিল না সেইগিলা গুহাগিলা পাইছোঁ, গুহাই পাইছোঁ শিলা। আহি পালোৱে, বেছি দূৰ নহয়, একেবাৰে ওচৰত এইবিলাক গুহা। দেখিছে এইটো গুহা। ইয়াৰ ইতিহাস মই নাজানো, কিন্তু আপোনালোকে যদি জানে তেতিয়াহ'লে জনাব। সুন্দৰকৈ সজাই দিছে। এইফালে ব্ৰহ্মপুত্ৰ, এইফালে গুহা আৰু আছে, বহুত গুহা আছে, এটাই নহয়। যাক আমাৰ অসমৰ ইলোৰা অজন্তাৰ গুহা বুলি কোৱা হয়। ধুনীয়া। মই নাজানো ক'ত কি আছে, তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এডাল ডাঙৰ পাইপ আছে। এইডাল হ'ল আমাৰ অশোক কাগজ কলৰ পানী যোগান ধৰা পাইপ। এইডাল ইয়াত বহাৰ সুবিধা আছে, সুবিধা কৰি দিছে। এই এটা গুহা পাইছোঁ আমি। চাওকচোন, এইখন ব্ৰহ্মপুত্ৰ নদী, ইয়াতে এইটো গুহা, এইটো গুহা। নামি আহি এইডাল পাইপ, ব্ৰহ্মপুত্ৰৰ পানী নিয়া পাইপ, আৰু এইটো ব্ৰহ্মপুত্ৰ নদী, আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু অলপ দূৰত সেইখন নৰনাৰায়ণ সেতুখন, তাৰ পৰা বঢ়িয়াকৈ দেখা যায়। গুহাত সোমোৱাৰ কাৰণে এইডাল আমাৰ জখলা দিছে। আহিব, এইবিলাক চাই ভাল লাগে। আৰু ঠাইখিনিও খুব সুন্দৰকৈ সজাই পৰাই দিছে প্ৰশাসনে। আহিলে ভাল পাব। এই ঠাইটুকুৰাৰ বিষয়ে আজি জনালোঁ। ধন্যবাদ।